জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ আজি মৃত্যু দিন। আহকচোন এই মৃত্যু দিৱসত তেখেতৰ এটি কবিতাৰে শ্ৰদ্ধাঞ্জলি আগবঢ়াওঁ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ আজি মৃত্যু দিৱসত কবিগৰাকীৰে এটি কবিতাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। জন্ম 1874 চনৰ 28 নৱেম্বৰ, মৃত্যু 1938 চনৰ 2 মাৰ্চ। মানৱ বন্দনা কবি চন্দ্ৰকুমাৰ আগৰৱালা। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। মানৱী জনম দিয়া অতুৱাই, মানৱী কৰম সুতে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। মানুহেই লগ, মানুহেই সং, মানুহে পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। মানুহেই দেৱ, মানুহেই সেও, মানুহ বিনে নাই কেও, কৰা কৰা পূজা, পাৰ্থ অৰ্ঘ্য লৈ, জয় জয় মানৱ দেৱ।